হ্যালো ফ্রেন্ড, বিগ ব্রেকিং নিউজ। শুকুর আলী ভাই মাউন্টেন ডিউ খাই মাতাল হৈ নিজৰ মাতা নিজেই পৰ্বত পাহাৰত খুন দিৱাই যে এইটো এটা কাম কৰিছে আপুনি মাউণ্টেইন ডিউ খাই যে আপুনি হিমালয় পৰ্বতত যে মাথা লগাইছে এনে 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 কৰি এইটো সম্ভৱৰ কথা নাই। আপোনাৰ মেটাৰ হয়। আপুনি ভাত খাই ৰুটি খাই দালি খাই এইবিলাক আপুনি কেমেৰাত বন্দী নকৰে, কিন্তু আপুনি অশ্লীল ভিডিঅ'টো কেমেৰাত বন্দী কৰিব পাৰে। কিয় ছ'চিয়েল মিডিয়াত এইবিলাক আপুনি কিয় দিয়ে কওকচোন? আপুনি আপোনাৰ মেটাৰ, চব আপোনাৰ মেটাৰে। য়েছ, আই ন ইট ইজ ইউৰ মেটাৰ। বাট এটা কথা কওঁ কি, এই যে আপুনি যে ভিডিঅ' বনাইছে অসমৰ কেমেৰামেনে কিন্তু আপোনাৰ এইটো ভিডিঅ' কিন্তু কেমেৰাত বন্দী কৰিব নোৱাৰে। এইটো ক'ৰ পৰা ধাৰণা হয়? এইটো শালিনী কিবা কয়, ছানী লিওনৰ কেমেৰামেন হ'ব, নহ'লে মিয়া খলিফাৰ কেমেৰামেন হ'ব। অসমৰ কেমেৰামেনে কেতিয়াও আপোনাৰ এইটো কেপশ্যন বা এইটো ভিডিঅ' কেতিয়াও কেমেৰাত বন্দী কৰিব নোৱাৰে। আৰু যদি বন্দী কৰিব পাৰিলেহেঁতেন তখন মাথা ঠিক নাথাকে, ডাইৰেক্ট তেজপুৰ, মই জানো, ডাইৰেক্ট তেজপুৰ। আপুনি এনেকুৱা কাম বাদ দি দিয়ক, ভিডিঅ' কৰক, আপুনি অসুবিধা নাই। আপুনি যেনেকৈ এক্টৰ, যেনেকৈ গায়ক, তেনেকুৱা কাম কৰি যাওক। অশ্লীলত কিয় নামিলে আপুনি? মোৰ মেটাৰ, আপোনাৰ মেটাৰ আপুনি বাদ দিয়ক না। আপোনাৰ ইজ্জত মান সন্মান এইবিলাক আছেতো। আপুনি নেতা হয়, আমাৰ নিচিনা এলাহ বেচা মানুহ নহয় না আপুনি। আপুনি ভাল ইংলিছ জানে, আপুনি জানেনে? আপুনি নাজানে, মই মনত কৰি দিওঁ। হি ইজ এ নৰেন্দ্ৰ মোদী, হি ইজ এ পলিটিক্স, no COVID-19 of India. Narendra Modi is politics. I am the politics. 2000 out for election, 24 Gori for Assam elective members. I am helping giving the rise because I owe by full money flat. আপনার নিশ্চয় মনে করছে আপনি ইংলিশম্যান, আপনি ভালো ইংলিশ জানেন, ইংলিশ কয় বাট নট মিনিং। আপনি ইংলিশের মিনিং না জানেন, কিন্তু ইংলিশ ভালো জানে। আপনি ইংলিশম্যান, আপনি নেতা হয়, আপনি এক্টর হয়, আপনি অশ্লীল ভিডিও প্লিজ। আপনার সন্মান আছে, আপনার ইজ্জত আছে, আপনার ভবিষ্যৎ আছে। এইবিলাক কাম কেতিয়াও আপোনাৰ পৰা এইবিলাক আশা কৰা নাই কেতিয়াও, যেন আপুনি এইবিলাক আমাক উপহাৰ দিব বুলি কেতিয়াও আশা কৰা নাছিল। তথাপি দি দিছে। দ্বিতীয়বাৰ কিন্তু এইবিলাক ভিডিঅ' আশা কৰা নাই। আমাৰ চকুত নপৰে। দয়া কৰি এইটো বন্ডামি বন্ধ কৰক, নেতা হওক, হিরো হওক। Don't miss like, comment, share and subscribe our channel.